হেল্ল' এভৰিৱান, মই অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই কৰিব গৈ আছোঁ স্কিন কেয়াৰ। আৰু মই বহুদিন স্কিন কেয়াৰৰ ভিডিঅ' দিয়া নাই, গতিকে মইনো মোৰ স্কিনখনৰ যত্ন কেনেদৰে লওঁ তাকে বোলো আপোনালোকক দেখুৱাওঁ। ঘৰত থকা দুটা বস্তুৱে মই মোৰ স্কিনখনত ব্যৱহাৰ কৰিম। প্ৰথমতে লৈছোঁ অকণমান বেচনটো মই ঘৰতে খুন্দিছিলোঁ বুটৰ দাইল পিচি, অকণমান লৈছোঁ, বেছি লোৱা নাই। আৰু দ্বিতীয় বস্তুটো হৈছে দৈ। আপোনালোকে আকৌ আইচক্ৰীম বুলি নাভাবিব দেই, বটলটোহে আইচক্ৰীম। মই ইয়াত ঘৰতে দৈ কৰিছিলোঁ, তাৰে অকণমান লৈ লৈছোঁ। সাধাৰণতে মই ঘৰতে পোৱা হোম ৰেমেডি কিছুমানে স্কিন কেয়াৰ কৰি ভাল পাওঁ। বজাৰত কিনিবলৈ পোৱা বস্তু মই খুব কমেইহে স্কিনত ইউজ কৰোঁ। আৰু ইয়াত মই দৈ এচামুচমানহে ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত এনেকৈ উলিয়াই লৈছোঁ। এতিয়া মই ভালদৰে বেচন আৰু দৈ পেকটো বনাই লৈছোঁ আৰু মুখত 5 মিনিটমানৰ বাবে এনেকৈ লগাই থ'ম। তাৰপাছত মুখখন ধুই আহিম 5 মিনিটৰ পাছত আৰু আপোনালোকক লগ পাম। মোৰ এই পেকটো ব্যৱহাৰ কৰি থকা প্ৰায় এসপ্তাহমানেই হৈছে। সঁচাকৈ খুব ভাল লাগে আৰু মুখলৈ এটা সতেজতা আনে। আৰু আপোনালোকেও যদি ইচ্ছা কৰে তেনেহ'লে কৰি চাব পাৰে, খৰচো নাই। আৰু এইবিলাক বস্তু সাধাৰণতে মানুহৰ ঘৰত থাকেই। মই এতিয়া ধুনীয়াকৈ মুখখন মুচি লৈছোঁ। সঁচাকৈ মোৰ বহুত আজি ফ্ৰেছ লাগিছে। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই।